জাতীয় জীৱনৰ প্ৰতিগৰাকী ব্যক্তিলৈ জ্যেষ্ঠ ব্যক্তিসকলৰ তৰফৰ পৰা আশীৰ্বাদ হোৱাকিক বিচাৰিছো। ইতিমধ্যে কোৱাৰ দৰে সমাজত সংস্কৃতি আৰু ভাষা যাতে বা শক্তিশালী ৰূপত ইয়াৰ বহিঃপ্ৰকাশ হয়, সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ নিজা নিজা কৃষ্টি সংস্কৃতিসমূহক ভালকৈ জীয়াই ৰখাৰ, যাতে কোনো বহিৰাগত অপসংস্কৃতিয়ে সংস্কৃতিৰ চৰণীয়া পথাৰত আহি তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰে। সংস্কৃতিৰ ঘৰলৈ যাতে কোনো কাৰণতে বহিৰাগত অপসংস্কৃতিৰ আক্ৰমণ আগ্ৰাসন যাতে নহয়, তাৰ কাৰণে আমি সকলোৱে দায়িত্ব সহকাৰে আমাৰ কৃষ্টি সংস্কৃতিসমূহক জীয়াই ৰাখিব লাগিব। এটা সময়ত আমি এই কৃষ্টি সংস্কৃতিসমূহক আমি পৃথিৱীৰ মানুহৰ আগলৈ আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব পাৰিম। যেতিয়া জাতীয় দুৰ্যোগ আহে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেতিয়া কামনা কৰি পুনৰবাৰ এই বিহুৰ বাতৰিত উপস্থিত অসমীয়া জাতি সত্তাৰ গৌৰৱ উজ্জ্বল বিজয় ভদ্ৰা নিজৰ ভাষা কৃষ্টি সাহিত্যৰ যোগেদি সৰ্বকালৰ কাৰণে অনাদি অনন্তকালৰ কাৰণে সগৌৰৱে সজন্মে নিলি ভাষাখন নিজৰ গৌৰৱ উজ্জ্বল বিজয় ভদ্ৰা জিলিকাই ৰাখিব। ধন্যবাদ।